নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পাৰ্থ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া মই আছোঁ বৰ্তমান ভালুকপুং, মানে এইটো আৰ্মি কেম্প হয়, ভালুকপুঙৰ আৰ্মি কেম্পত আছোঁ। ইয়াৰ পৰা আমাৰ গাড়ী এতিয়া লোড হোৱাৰ কথা আছে, মানে 12খন গাড়ী যাব ইয়াৰ পৰা। এতিয়া বৰ্তমান 2খন গাড়ী লোড কৰিবলৈ সোমালে আৰু আমাৰ হোৱা নাই, এতিয়া হ'ব লাহেকৈ। ক'ৰ পৰা লোড হয় কি ক'লৈ লোড হয় কি কথা সকলো কৈ আছোঁ। এনেই আপোনাৰ মেচুকা লোড হোৱাৰ কথা আছে। ইয়াৰ গোটেই গাড়ী লাইন লাগি আছে, 12খন গাড়ী। এয়া এইখন মোৰ বসন্তীখন, এইফালে আছে আৰ্মি কেম্প, ইয়াৰ পৰাই লোড হ'ব মাছুকালৈ। ভিডিঅ'টো চাই থাকিব, সম্পূৰ্ণ দেখুৱাম কিনো যায় কিনো লোড হয়। গাড়ী লাইন হে গাইছ, এতিয়া আমি বনাই আছোঁ খিচিৰি। মানে আমাৰ গাড়ী লোড হোৱা নাই, তাকে বোলো কিবা এটাতো খাব লাগিব ন, সেইকাৰণে খিচিৰি খাই আছোঁ। এতিয়া তোমাৰ গাড়ী ইয়াত লাইন লাগি আছে, 2-3খনকৈ সোমাই আছে। আমি লাষ্টত আহিছোঁ, সেইকাৰণে আমাৰ লাষ্টত হ'ব। এতিয়া আমি খিচিৰি বনাই আছোঁ। আজি মোৰ লগত এটা ফুৰিবলৈ আহিছে আমাৰ বিভূতি। এইফালে বিভূতি বহি আছে, খাই আছোঁ। এইফালে এইটো ফুৰিবলৈ আহিছ? অঁ, এয়া আমাৰ বাচন বৰ্তন নাই। আমাৰ বিপুলে খিচিৰি বনাই আছে। কণী আছে নেকি? খিচিৰি কণী 2টা, মানুহ 3টা, এতিয়া অকা মিলা হ'ব অলপ। ফাইনেলি গাইছ, আমাৰ গোটেই গাড়ী 12খন গাড়ী লোডিং কৰি কমপ্লিট হৈ গ'ল। ইয়াত মানে লোড কৰা মানে ভিডিঅ'বিলাক দেখাব নোৱাৰিলোঁ, কি লোড হ'ল কিনো কথা। ভিডিঅ' বনাবলৈ মানে কি হয়, ইয়াত মানে নিদিয়ে, গালি পাৰে, মানে কেমেৰা এলাও নাই। সেইকাৰণে মানে মনে মনে লুকাই চুকাই বনাই আছোঁ। চ' এতিয়া আমাৰ গোটেই গাড়ীখন লোডিং কমপ্লিট হৈ গ'ল। এতিয়া গোটেইবোৰ লাইনত লাগি আছে। তাৰপৰা এতিয়া ওলাম, চালান পালে ওলাম, তাৰপৰা পইচা দিব, তাৰপৰা তেল ভৰাম, গৈ থাকিম। ভিডিঅ'টো শেষলৈকে চাবা, চব দেখুৱাই আছোঁ। চোৱা গাড়ী কিমান গাড়ী লাইন লাগি আছে, অলপকৈহে দেখা পাৰিম, মানে কেমেৰা দেখিবলৈ হ'লে মোবাইল দিছোঁ। এয়া আমাৰ এখন এইফালে এইবোৰ গাড়ী অলপ জুম কৰি দিছোঁ। এয়া এয়া গোটেই গাড়ী, এই গাড়ী যেতিয়া গোটেই গাড়ী লাইন আমি ওলাই আহি আছোঁ। এইফালে আমাৰ লগত এজন ছাৰ বহি আছে। এয়া গোটেই গাড়ী লাইন, গোটেই লাইন হৈ গ'ল। পিছত আহি আছে আৰু এই মোৰ লগতো যে আহিছিলে ফুৰিবলৈ, তাক ইখনত দি দিলোঁ, নহ'লে অকণ দিগদাৰ হ'ব যে। ব'লক তেনেহ'লে গৈ লওঁ। এতিয়া ডিপুত আমাৰ ফিউল আপ হ'ব, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যাত্ৰাটো বহুত ধুনীয়া হ'বলৈ গৈ আছে। লাইন বাই লাইন 12খন গাড়ী, আৰ্মি ফিল্ডটো পাম আজি। ব'লক। হে গাইছ, আমি এতিয়া আহি আছোঁ, পালোহি বৰ্তমান খৰাঙত ভাত চাত খাই মেলি এতিয়া ওলাই আহিছোঁ। এইফালে আমাৰ পোৱালীয়ে গাড়ী চলাইছে, মই অকণ ভাগৰ মাৰিছোঁ। এইফালে আমাৰ ছাৰজি আছে, ফৌজি ছাৰ কুছ বল দিজিয়ে। হাই বোলা ফৌজি ছাৰে। পোৱালীয়ে গাড়ী চলাইছে, এতিয়া পোৱালীয়ে গাড়ী চলাব। চাওক পোৱালীয়ে কেনেকুৱা গাড়ী চলায়। গুড মৰ্ণিং গাইছ, এয়া আৰ্মি ৰাতিপুৱা আৰ্মি কেম্পত খানা। কালি ভিডিঅ' নবনালোঁ। এয়া আৰ্মি ৰুটিবোৰ কেনেকুৱা দিছে, পাপৰখনত ইয়াত কৈ দে আৰ্মিয়ে খানা কেনেকুৱা দিছে তহঁতক। আৰ্মিয়ে বোলে সিহঁতক লেটেষ্ট খানা দিছে। সিহঁতি খাবলৈ বেয়া কৰি কেলা গোটেই চুচি বাচি খালে। মোলে নানিলে, এতিয়া মই ইয়াত থৈয়ে আছোঁ। খাবলৈ যদি বেয়া চুচি বাচি কেলে খাবি, চুনাই নোপোৱাৰ আগত আমাৰ তাইৰ অৱস্থা এয়া। বাকী পাহাৰ চোৱা আছে, ব্ৰাছ নাই উৰিয়ে গৈছে এটা।
শুনাই নোপোৱা আগত টায়াৰ ব্ৰাছ পাহাৰ চোৱা আছে, বাকী কি হয় ঈশ্বৰহে জানে আৰু। টায়াৰকেইটা অৱস্থাটো বেয়া, সেইকাৰণে উৰিয়ে গ'ল। শব্দহে কৈছে আৰু ধুমকৈ। ৰ'ব দেই তেনেহ'লে খুলি লওঁ। খোল পটাপট। সেই গাইছ, আমি এতিয়া বৰ্তমান আলং পাই গ'লোহি। এতিয়া আজি আমাৰ ইয়াতে থকা হ'ব মানে আলং কেম্পত। তাৰপৰা কাইলৈ আমি ইয়াৰ পৰা ৰাতিপুৱা ওলাই যাম। এয়া আমাৰ এই পূৰা মন চন মাৰি আহিছে আজি। এয়া পূৰা গাড়ী এইফালে চাওক, গাড়ী দুখন পাইছেহি। এয়া এখন আৰু এখন আছে এইফালে মোৰখন। কি ধুনীয়া ভিউ পইণ্ট এটা আছে এইটো চাওক। ৱেলকাম টু the next day. সেই গাইছ, আমি এতিয়া বৰ্তমান এই আলঙৰ পৰা ওলাই আহিলোঁ। এতিয়া আহি আছোঁ, ইয়াত পাহাৰ কাটি আছে, গাড়ী জাম লাগি গৈছে। এইফালে আমাৰ কেইজনমান ঢেকীয়া বুটলাত ব্যস্ত। ঢেকীয়া খাব নেকি আজি? কিবা এটা কৈ দিয়ক, ঢেকীয়া খাব নেকি? ঢেকীয়া খাম। তই ঢেকীয়া খাবা? এইফালে গাড়ী গোটেই লাইন এইফালে পাহাৰ কাটি আছে। কোনডোখৰত খুৱাই আছে অ'? কিবা এটা কৈ দিয়ক। মই আছোঁ ইয়াত, ইমান ব্লক লাগি আছে, ইমান ধুনীয়া কৰি আমি এতিয়া ইয়াত খানা উনা বনাম আৰু ভাত চাত খাই কিনে ৰাতি শুব লাগিব। আৰু একো নকয়? আৰু নকওঁ আৰু। ढेकिया उठा लूँ। हमारा साहब लोग है, साहब लोग कुछ बोल लीजिए। को साहब साहब जी कुछ बोल दीजिए। नहीं बोलना है आपको भी नहीं बोलना है। गाड़ी लाइन मैं गाड़ी स्टार्ट तो কৈ থৈ আহিলোঁ, বন্ধ কৰি থৈ আহোঁগৈ এতিয়া। কোন নাপায় এইফালে শিখৰ তীখৰ খাবলৈ যি আছিলে খাই আহি আছোঁ, একো ল'বলৈও নহ'ল অৰুণাচলত। তাৰপৰা আমাৰ এইফালে মেইন চাহাবজন মোৰ গাড়ীত বহি আহিছে। পুৰা জাম ৰাস্তা। পুৰা বন্ধ কৰি দিছোঁ। এইফালে গাড়ী আমাৰ বাকীখন পালেহি। ঐ আমাৰ এইফালে মালিক আছে আমাৰ পাপুলিদা। পাপুলিদা এইটো খাই আছে মালটো। কিবা এটা কৈ দিয়ক। হা হাই বোলে চশমা লগাই বেয়া বুজোন। এই গাইছ, আমি এতিয়া এডোখৰ পালোঁ টাটু নে কি, টাটু কি কয়, টাটু। এই টাটু আৰম্ভি কেম্পৰ পৰা ইয়াত ভাত নাখালোঁ, ৰুটি লৈ লৈ চাওক ৰুটি অৱস্থা। ৰুটি এখন দেখিছিলোঁ ৰ, এইখন এখন চাওক। এইবোৰ আৰ্মিৰ লগত খানা এনেকুৱাই দিয়ে, এইবোৰ চব্জি। এইফালে ঠাণ্ডা পুৰা। মই এইফালে জুলুকা লাগিলোঁ আৰু ঠাণ্ডাত জেকেট চেকেট লগাই। এইবিলাক দালি এটা আছে, এইবিলাক এতিয়া খাই মেলি লওঁ। কাইলৈ ৰাতিপুৱা লগ পাম। কাইলৈ মানে গাড়ী খালী হৈ যাব। কাইলৈ আৰু ইয়াৰ পৰা 45 কিলোমিটাৰমান আছে, তাত গৈ ধুনীয়াকৈ গাড়ী খালী কৰিম। খালী কৰি পেলাই আৰু ডাইৰেক্ট চিধা যোৰহাট। আৰু এই কাণত ধৰিছোঁ আমি মাল মই লোড নকৰোঁ, বেয়া কষ্ট পাইছোঁ দেই গাইছ, কৈ দিলোঁ আৰু। এয়া আমাৰ খাবলৈ লাগিছে, দাঁত সিজাই গৈছে, ইমানেই বেয়া মানে, ইমান ঠাণ্ডা। খাই মেলি লওঁ তেনেহ'লে। এইফালে দাইলটো আছিলে পাহৰি গৈছিলোঁ। খাই বাকীকেইখিনি শেষ থ'লে মোৰ অলপ মানে স্পেচিয়েল মানেনো কি আৰু, মানে মেইন অফিচাৰজন আহিছিলে যে, বস্তুবিলাক থাকে হাইটো বাকী আইয়া
তাত আমাক মানে তাল যাবলৈ নিদিয়ে, আমাক স্পেচিয়েলি ৰাখিছে অলপ আমাৰ লগত বহুত কেইটামান আহিছে ভিডিঅ' সেইবিলাক দিলাই থৈ দিছে পাৰ্কিং নাই। তো সেইবিলাকত এনে ফিল্ডটো কেনেকুৱা লাগিছে আমি মাল হেৰি কৰিবলৈ কি ক'ম আৰু নাই মানি পোকজনী মাৰ না এই পোক এজনে দিগদাৰ কৰিছে। মোৰ গাত লাগিছে, মোৰ গাত লাগিছে। The next day. এই গাইছ আমি এটা বৰ্তমান মেচুকা সোমালোঁ, মানে গেট মানে মেচুকা মেইন মেচুকা সোমাই গ'লোঁ। এতিয়া গেটত আছোঁ, মানে গোটেই গাড়ী লাইন পিছফালে মানে গোটেই 12খন আহিলেহে এয়া বাঢ়িব, মানে নহ'লে নেৰেক আছে। এতিয়া আহি লগ আছোঁ, কি ধুনীয়া ভিউ পাহাৰৰ। কি মেচুকাই লিখা আছে এইটো, ৱেলকাম টু মেচুকা টাউন। এইফালে চোৱা কি ধুনীয়া প্লেচ, আল্টিমেট প্লেচ। Good. Main photography. Army camp. ফাইনেলি গাইছ মেচুকা সোমাই গ'লোঁ। এতিয়া আমাৰ ইয়াত গাড়ী খালী হৈ আছে, খালী হ'বলৈ হ'লে খালী কৰি ডাইৰেক্ট যাম চিধা চিধা যোৰহাট। আৰু মোৰ এটা প্ৰব্লেম এটা হৈ গ'ল, মোৰ দুটা টায়াৰ ব্ৰাছ, মানে আগতে এটা হৈছিলে, তাৰপৰা আৰু এটা আজি ব্ৰাছ হৈ গ'ল। এতিয়া ইয়াত খালী চালি কৰি মেলি ডাইৰেক্ট যাম চিধা চিধা খালী গাড়ী। আৰু ভিডিঅ' নবনাওঁ, ভিডিঅ'টো ইমানতে সামৰি মাৰিম। প্ৰথমতে অলপ দেখুৱাই লওঁ। এইফালে কেম্প পুৰা পাহাৰৰ মাজত দেৰি হৈ গ'ল।
বাই বাই গাইছ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট কৰি দিবা আৰু যিসকলে মই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।